যিমানে আমাৰ হাই ছেকেণ্ডেৰী ওচৰ চাপি আহিছে সকলোৰে মনত খালি এটাই কথা, ব'ল আজি ক্লাছটো বাং মাৰি দিওঁ। কাৰণ বৰ্তমানৰ ক্লাছটো আমাৰ ছাৰে কৰাব, মেমে নহয়। হেল্ল' ফ্ৰেণ্ডছ, মই চাফিকুল এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আজি আকৌ দেৰিকে উঠি পেলাই ডাইৰেক্ট ওলালো কলেজৰ ফালে যাবলৈ বুলি। আকৌ এইপিনে চিপছ বৰষুণো আহি আছে। বৰষুণ অহা দেখি অলপ টাইম ৰৈ দিলো আৰু ৰৈ মেলি যেতিয়া বৰষুণটো এৰিলে আমিও যাবলৈ ওলালো। এইফালে আকৌ ৰ'দো দিছে, এইফালে বৰষুণো দিছে। হয়তো আজি খৰাহিয়ালৰ বিয়াও আছে। বাৰু বৰষুণ কমাৰ লগে লগে মই আৰু দাদা ওলাই দিলো কলেজৰ ফালে যাবলৈ বুলি। আজি বৰষুণ দিয়াৰ কাৰণে কলেজ গৈ পোৱাত অলপ দেৰি হৈ গ'ল, তো ডাইৰেক্টলি গুচি গলো IT ক্লাছ। ডাইৰেক্ট ছেকেণ্ড পিৰিয়ডত এন্ট্ৰি মাৰিছো মই গৈ। ৰ'দ দিলে বেছি সোনকালে আহো, গৰম লাগে বুলি, আৰু বৰষুণ দিলে আকৌ দেৰিকে আহো তিতি যাম বুলি। ফাইনেলি আমি IT ক্লাছটো কৰিলো আৰু এতিয়া গলো আকৌ বাহিৰলৈ। একগিটাই বোলে ক্লাছ নকৰে, কাৰণ এতিয়া আমাৰ মেমৰ ক্লাছ নাই, ছাৰৰ ক্লাছে আছে। মানে ইহঁতে ছাৰে ক্লাছ কৰালে ক্লাছ নকৰে, মেমে কৰালেহে কৰিব। रहा नहीं जाता, तड़प ही ऐसी है ना। বাকী যি কি নহওক বৰষুণটোৱে কি দেখিছে মই নাজানো, কিন্তু আমি স্কুলত থাকোতে আকৌ আহিলে বৰষুণ জোৰতকে। হঠাৎ যদি ৰ'দ থাকে হঠাতে বৰষুণ গুচি আহে, মানে ৰূপটো কোনো ধৰিবই নোৱাৰে। বাকী বৰষুণ কমাৰ পাছত ফাইনেলি এতিয়া আমাৰ হৈ গ'ল ছুটি। তো আজিলৈ আহিছো মই, তো আপোনালোকক লগ পাইছো নেক্সট এটা ব্লগত। তো আজিলৈ সকলোকে বাই বাই।